সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছো ৰসৰচনা। শিৰোনাম মৃত্যুৰ উইল। জন্ম, মৃত্যু আৰু বিবাহ বিধিৰ লিখন বোলে কোনেও খণ্ডাব নোৱাৰে। জন্মৰ লগে লগে মানুহৰ জীৱনৰ লগত সাঙুৰ খাই পৰা অন্য এটি শব্দ মৃত্যু। তাৰ পৰা মানুহে পৰিত্ৰাণ পোৱাটো কঠিন, হয়তো কাৰোবাৰ আগ কাৰোবাৰ পিছ। মৃত্যু বুলিলে আজিকালিচোন ভয়েই লাগে। ব্যস্ত মানুহৰ আহৰিয়ে নাই। কাৰোবাৰ বাবে মানুহৰ সময়ে সময়, কিন্তু আমাৰ নিচিনা অপদাৰ্থবোৰৰ বাবে কাৰোবাৰ যে সময় হ'ব, এই কথা ভাবিবলৈচোন ভয় লাগে। এদিনটো মৰিমেই, কি হ'ব দখা। আমাৰ নিচিনাকৈ আজিকালি মানুহৰ পুত্ৰ কন্যাৰ সংখ্যাও কম। আগৰ দিনত শ্মশানলৈ পুত্ৰৰ কান্ধতে উঠি গৈছিল। আজিৰ দিনত সেই আশা নকৰাই ভাল। পৰিয়ালবিলাকতো সদস্যৰ সংখ্যা দিনে দিনে কমি আহিছে। প্ৰতিজন সদস্যই বৰ্তমান দিনত আকাংক্ষাৰ পিছত দৌৰোতে দৌৰোতে পিছলৈ ঘূৰি চাবলৈকে আহৰি নাই। সেয়ে মানুহে জীয়াই থাকোঁতে নিজৰ শটোৰ ব্যৱস্থা কৰি নগ'লে শটোৰ অৱস্থা পানীত হাঁহ নচৰা হ'ব। প্ৰাচীন অসমত এটা কথা আছিল, ঘৰৰ ভিতৰত মানুহ মৰিব নেপায়, মৰাশ ঘৰৰ ভিতৰত ৰাখিব নেপায়। কেনেবাকৈ অকস্মাতে তেনে ঘটনা ঘটিলে ঘৰ ভাঙি পেলাইছিল। আজি আৰু সেইদিন নাই। 2-3 দিন ঘৰৰ ভিতৰতে পৰি থকা হ'ল। কেতিয়াবা তাৰ গোন্ধত মানুহ সোমাব নোৱাৰা অৱস্থা। আত্মীয় লোক আহিব আহিব বুলি বাট চাওঁতে চাওঁতে শটো বিলাই বিপত্তি নাইকিয়া হয়। প্ৰাচীন পৰম্পৰাক বাঢ়ি হ'বলৈ নিদিয়া দিন গ'ল। যুগৰ বতাহে সকলো মষিমূৰ কৰিল। মাথো থাকিল মানুহ নামৰ প্ৰাণীবিধ, সিও আজি আৱেগ বিবৰ্জিত এটি এটি যন্ত্ৰ। আমাৰ অসমীয়া মানুহ ইমান নিৰ্দয় আৰু অখলাগী হ'লনে? সিও এক কথা। অসমীয়া মানুহ দিনে দিনে স্বাৰ্থপৰ হৈ আহিছে। কাৰোবাৰ বেমাৰ আজাৰ হ'লে খবৰ ল'বলৈ সময় নাই। কাৰোবাৰ বিপদত সমবেদনা জনোৱাৰ মন এতিয়াও আমাৰ নাই। কাৰোবাৰ মৃত্যু হ'লেও মৃতকৰ সৎকাৰৰ বাবে কাম কৰিবলৈ আমি সময় খৰচ কৰিব নোৱাৰোঁ। সেইদৰে আমি ইজনে সিজনৰ পৰা আঁতৰি আহি আছোঁ। এটিদিন আহিব, আমাৰ মাজৰ মৰম, দয়া, ভালপোৱা আদি মহৎ গুণবিলাক নাইকিয়া হ'ব। উত্তৰ পুৰুষৰ অপেক্ষাত যদি আমি বহি থাকোঁ, তেন্তে বহি থকাতে থাকিব লাগিব। আজি উত্তৰ পুৰুষৰ বুকুত বুভুক্ষাৰ দাবানল। ৰাজ্য, দেশ, জাতি, সমাজ সকলো ত্যাগি তেওঁলোকে গতি কৰিব পাৰে উচ্চাকাংক্ষাৰ ধাপে ধাপে। এনে মানসিকতাৰ মাজত আপোনাৰ মোৰ স্থান ক'ত? সেয়ে সময় থাকোঁতে কাৰো বোজা নোহোৱাকৈ, কাৰো পথৰ হেঙাৰ নোহোৱাকৈ নিজৰ শেষ যাত্ৰা সুনিশ্চিত কৰাটো সকলোৰে বাবে মংগলজনক। সেয়ে ভাবোঁ, মৰাৰ পিছত শটোৰনো ইমান আহুকাল হ'বলৈ কিয় দিব লাগে? ঘৰ দুৱাৰ মাটি সম্পত্তি উইল কৰি থোৱাৰ দৰে আমাৰ শটোৰ বাবে কিবা কিবি উইল কৰিব নোৱাৰি জানো? আজিকালি প্ৰায় সকলোৱে চকুজুৰি দান কৰে। দুই একে মহানুভৱতাৰ পৰিচয় দি নিজৰ দেহটোও চিকিৎসা মহাবিদ্যালয়ক দান কৰে। কিন্তু সকলোৰে পক্ষে সিও সম্ভৱ নহয়। সকলো ব্যক্তিয়ে নিজৰ শটো জীৱিতকালত যিটো অতি মৰমৰ আছিল, কোনোবাই সদায় ফালি চিৰি লিৰিকি বিলাই থকাটো নিবিচাৰে। অৱশ্যে ব্যক্তিভেদে চিন্তাধাৰাও সুকীয়া সুকীয়া হয়। সেয়া আমাৰ শবোৰ কঢ়িয়াবলৈ ভাড়াতীয়া মানুহ অনাতকৈ নিজে নিজে দলিয়াব পৰা ডাম্পাৰ গাড়ী এখনকে অনাটো ভাল। কোনো মানুহে দাঙি মেলি কষ্ট কৰিবলগীয়া নোহোৱাকৈ এখন JCB গাড়ী ৰাখিব লাগে। JCB গাড়ীয়ে উঠাই ডাম্পাৰত তুলি দিব আৰু ডাম্পাৰে নিৰ্দিষ্ট স্থানত এৰি আহিব। খৰি খেৰ দিয়াৰ একো প্ৰয়োজনেই নাই। যদি কাৰোবাৰ সেইকণ কষ্ট কৰিবলৈ ইচ্ছা যায়, তেল ঢালি জ্বলাই দিলেই হ'ল। এইকণ কামৰ বাদে মানুহে একো কষ্ট কৰিবই নালাগিব। সেয়ে জীয়াই থাকোঁতে ডাম্পাৰ, JCBৰ মোটা অংকটো উইল কৰি থৈ গ'লে মৃত্যুৰ সময়ত নিশ্চিন্তকৈ শুব পাৰিম। অৱশ্যে এই উইল ভাল মানুহৰ বাবে প্ৰয়োজনেই নাই। আমাৰ নিচিনা অপদাৰ্থখিনিৰ বাবেহে এনে ব্যৱস্থা উত্তম বুলি ভাবিছোঁ। কিন্তু কেতিয়াবা কোনো মানুহে ভাড়াতীয়া মানুহো ব্যৱহাৰ কৰিব পাৰে। শুনা কথা, ক'ৰবাত কান্দিবলৈও ভাড়াতীয়া মানুহ পোৱা যায়। অৰ্থাৎ কান্দিবলৈ মানুহ ভাড়া কৰি আনে। আমাৰ বাবে কন্দা মানুহৰ প্ৰয়োজন নাই। অৱশ্যে কান্দিলে আমাৰ আত্মাটো ভাল লাগিব। সেয়ে কন্দা মানুহো আগতীয়াকৈ বন্দোবস্ত কৰিব পাৰিলে ভাল হয়। আমাৰ অন্তিম যাত্ৰাৰ এখন উইল কৰি আমি নিশ্চিন্ত হ'ব পাৰোঁ। মই শ্ৰী মংগলকৰণে সুস্থ শৰীৰ আৰু স্বজ্ঞানে তলত উল্লেখিত মোৰ সম্পদখিনি মৰম এনাজৰী স্বেচ্ছাসেৱী অনুষ্ঠানক দানস্বৰূপে অৰ্পণ কৰিলোঁ। মোৰ মৃত্যুৰ পিছত তেওঁলোকে এই সম্পদ চমজি লৈ মই বিচৰা মতে কৰ্ম সম্পাদন কৰিব। এই সম্পদৰ ওপৰত অন্য কাৰো ওজৰ আপত্তি নৰজিব। প্ৰথম, মোৰ শটো। দ্বিতীয়, বগা কাপোৰ নৰাধাৰী খৰচৰ বাবদ 130 টকা 50 পইচা। তৃতীয়, মই মৰাৰ পিছত কান্দিবলৈ ভাড়াতীয়া মানুহ অনাৰ বাবদ 532 টকা 25 পইচা। চতুৰ্থ, JCB আৰু ডাম্পাৰ গাড়ী খৰচৰ বাবদ 2170 টকা। পঞ্চম, তেলৰ খৰচৰ বাবদ 50 টকা 35 পইচা। উপৰোক্ত সম্পদ আৰু টকাসমূহ মৰম এনাজৰী অনুষ্ঠানক দানস্বৰূপে দি স্বজ্ঞানে সুস্থ শৰীৰে চহী কৰিলোঁ। শ্ৰী মংগলকৰণ, অক্ষয়ধাম, মাঘী পূৰ্ণিমা, 2012 খ্ৰীষ্টাব্দ। সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে যাতে